গাইজ আপোনালোকৰ ফালে আম ডাঙৰ হৈছেনে? আমাৰ ফালে কিন্তু ডাঙৰ হৈছে। আপোনালোকক আজি মই দেখুৱাম আমি এই বছৰৰ প্ৰথমবাৰৰ বাবে আম হোৱা আমাৰ এইফালে আম কিমান ডাঙৰ হৈছে আপোনালোকক দেখুৱাম আৰু আমি সেই আম খাম। গতিকে আমি এতিয়া যাই আছোঁ পথাৰে নহয় পথাৰে আহিলোঁ, আহি এতিয়া আমি বাৰীয়ে সোমাইছোঁ। বাৰী অলপমান গৈয়ে তাতে আমৰ গছ আছে, গতিকে আমি আম পাৰিম। আমি লগৰ কেইটা ওলাই আহিছোঁ, আহি এতিয়া আপোনালোকক দেখুৱাই আছোঁ আমৰ গাছ আৰু আম কিমান ডাঙৰ হৈছে। এনেদৰে হাবিয়ে জংঘলে গৈ আৰু অলপমান দূৰৰ পাছতে আমি আমৰ গছ পাম। পালৈ কেইজনমান ল'ৰাই গছত উঠি যাব। আমি তলতে আছোঁ বাৰু। এজনে গছত উঠি গৈছে, চাব পাৰে গাইজ কেনেকৈ বান্দৰৰ দৰে গছত উঠি গৈছে আৰু সি পাৰি দিব গোটেই আমবিলাক। আৰু আমবিলাক চাবচোন কিমান ডাঙৰ হৈছে আমাৰ ফালে, কিন্তু বেলেগ ঠাইত হয়তো হোৱা নাই ইমান ডাঙৰ আম। এয়া গাইজ চাব পাৰে কিমান ডাঙৰ আম হৈছে আৰু আমাৰ কেইজনমানে লাগি গ'ল আম কাটাত আৰু এজনে কলপাত আনি বঢ়িয়াকৈ এনেদৰে সাজু কৰি আছে আৰু এজনে কাটি আছে। গাইজ আপোনালোকক দেখুৱাই আছোঁ। গাইজ এনেদৰে আম কাটি থকা দেখি মোৰ কিন্তু জিভাৰ পানী পৰি গৈছে আৰু এজনেতো অলপকৈ খাই আছে। অলপমান খাই লওঁ গাইজ, আমাৰ খোৱা হ'ল। লাষ্টত এইখিনি খোৱাৰ মজাটো বেলেগ কিন্তু, হয়নে নহয় গাইজ কমেণ্ট কৰি জনাব।